মই একদম তল আহি পাই গ'লোঁ আৰু এতিয়া ভাবি আছোঁ পুৱা একদম 12টা বজাত 12টা বজা নাই 10-15 মিনিট আছে কিন্তু অলপ দেৰি বাহিৰত ৰখি দিছোঁ লগৰটোক বোলো ভয় এটা খুৱাম মানে মই পেং হওঁ নে সি পেং হয় নাজানো কিন্তু ভয় খুৱাম বুলি ভাবিছোঁ আৰু কি হয় তাৰ ৰিয়েকশ্যনটো অলপ দেৰি বাহিৰত ৰখি চাওঁ আৰু এতিয়া ভয় লাগিছে আন্ধা মুন্ধা ফ্লাছ জ্বলাই লৈছোঁ ত' আপোনালোকক লৈ যাওঁ কিমান ওপৰত আছে চাব দেই আমি বহুত ওপৰত আছোঁ মানে কোনো নাই আৰু ৰুম অকল তলত আছে দোকান চোকান আছে এইবোৰ বন্ধ কৰিলে আৰু এইফালে আমি আছোঁ এইটো ফাৰ্ষ্ট মহল দেখাই আছোঁ দেই লাইট চাইট জ্বলি আছে বাৰু আৰু এইফালে আছে বেংক এতিয়া বেংক বন্ধ কৰিলে 11টা বজাত আৰু গৈ আছোঁ আমাৰ ওপৰ মহলত একদম কিমান ওপৰত আছোঁ আৰু এইফালে ৰুম আছে ধেৰ ৰুম আছে কিন্তু ইয়াত চব তলা মানে কোনো নাই দেখিছে কোনো এটা ৰুমত তলা নাই আৰু ওপৰত কি আছে মই চোৱাগৈ নাই চ' মোৰ চাই আহোঁ ভয় লাগিছে বিদ্যা ভাবি নাই হ'লেও গৈ আহোঁ ধৰকে আগে জিতহে কিবা যদি ওলাই যায় বাপৰে মোৰ ভয় লাগিছে বি কোনো নথকা জেগাৰ ওপৰত আহি গৈছোঁ আপোনালোকৰ লাগিছেনে নাজানো মই কিন্তু ভয় লাগিছে মানে খিটিককৈ মাত আহিলেতো ভয় লাগিছে মানে একদম ওপৰত আহি গ'লোঁ ইয়াত ৰুম চুম নাই বাৰু আৰু এখন টাউন দেখিছে চব বন্ধ মানে ইয়াত মানুহৰ ঘৰ চৰ নাই চব দোকান এতিয়া মই ওপৰলৈ গুচি আহিলোঁ এতিয়া ভাবিছোঁ লগৰটোক কিবা এটা ভয় খুৱাম বুলি ভাবিছোঁ কিন্তু নিজেই মোৰ ভয় লাগিছে মানে এতিয়া হ'লেও যাওঁ ব'লা কি হয় তাৰ ৰিয়েকশ্যন সি পুৱা লালগাল টোপনি মানে সেইটো পুৱা টোপনি মানে আহি ডাইৰেক্ট পৰি গ'ল ভাগৰ লাগিছে দিনটো ঘূৰি পোৱা মোৰ কি হ'ব টোপনি চোপনি নাই ট্ৰাই কৰিম আৰু চাই আহিলোঁ ওপৰত কোনোবা আছে নি আৰু এইবোৰ ৰুম চুম তলা এইবোৰ তলা চব তলা দেখি যায় এতিয়া ইয়াক কেনেকৈ ভয় কওঁ যাম লাইট জ্বলি আছে মানে বাৰান্দাত ভাবিছোঁ লাইটটো অফ কৰি দিওঁ লাইটটো অফ কৰি পেলাই মানে ভাবিছোঁ দুৱাৰখনত ধাম ধুম মাৰিম নে কি কৰোঁ মানে মই ভাবি পোৱা নাই মোৰ ভয় লাগিছে নাই এইফালে আন্ধা মুন্ধা কৰি থৈ আহিছোঁ গোটেইখন চিঞৰি দিওঁ নেকি ভাবিছোঁ তাকে মানে কি কৰোঁ হ'লেও যাওঁ কৃষ্ণ ভয় নাখাবি দেই ভয় খাব লাগিব মই মানে প্ৰথমটো মিছন ফেইল ইমান ওপৰৰ পৰা তাক বটলটো পলাই দিলোঁ মানে সেইটো গমেই নাপায় দেই মই ভাবিছিলোঁ ভয় খাব বটলটো ঘাট পেলাই দিলোঁ মানে তাৰ একো ৰিয়েকশ্যনে নাই উল্টা আকৌ শুই থাকিলে মোৰে ভয় লাগি গৈছে কিন্তু সি মানে একো টোপনিত গমেই নাপায় মানে মোক যদি এতিয়া কোনোবা উঠাই লৈ যায় মানে সি গম নাপায় এতিয়া কি কৰোঁ মানে মই ভাবিয়ে পোৱা নাই ইমান টোপনি ইমানো যাব পাৰে নেকি ইমান টোপনি ইমান ৰুমত থাকোঁতে ইমান টোপনি কেনেকৈ হ'ব পাৰে মই চিন্তা হৈছে তেতিয়া কি কওঁ মানে তাক মানে ৰ'বা আইডিয়া এটা কৰোঁ
A few moments later. 2000. যিটো টোপনিত আছে ন মোক খাওঁ দিব লাগিছে মানে হ'লেও উপায় নাই জগাবতো লাগিবই লাগিলে ভয় খং নকওক ঐ তই পাঞ্জল পানী কোনে কৰিলে লাইটটো অফ হৈ গ'লে এইবোৰ কেলে আনিছ হয় ব্লেংকেটখন তহে জানা কোনে আনিলে এখন ক'ত থৈছিলি মোবাইলটো চাৰ্জাৰ নাই নি হে তই চাক পানী খুলিছিল তই লাইটটো চুইছো দেও আছে নাই মোবাইল আছে নাই এইফালে লাইট চাইট অফ হৈ গ'ল দে চাম না এইফালে লাইট চাইট অফ হৈ গ'ল দে লাইট চাইট অফ হৈ গ'ল এইখন মাৰি থওঁ নেকি তই উঠিছিলি কেতিয়া এইবোৰ কোনে আনিছিল কেলা পাই মাৰি দিব নাই ন চুৰ আহিছিলে বা মই এইবোৰ মাৰি থাকিব নাই দেই বিদ্যা হৈছো তই গৰমখনত ব্লেংকেটখন কেলে আনিছিলি ব্লেংকেটখন কেলে আনিছিলি গৰমত তই ভয় এটা খাইছ মোবাইলটোৱে ভূতে পাইছে বুলি ভাবি মোবাইলে ভূত আহিছে বুলি ভাবিছে কিন্তু মোবাইলটো চাইছে দাদা মানুহ বুলি ভাবিছো লৈ যাব মানুহ বুলি ভাবিলে ভয় খুৱাই মই ভয় খালো গেলা গমেই নাপাই গেলা পানী বটলো মাৰি আছো দেট খাইছিল আকৌ দে আকৌ খালি অকণমান মনৰ পৰা খাইছিলি মোবাইলটো নিলে বুলি বেয়া পায় মানে টকাই আহিলে বুলি কাৰণ মই আছো ভূতলৈ ভয় কাৰণে কাৰণ খাই পাই গ'ল ন মোক নেদেখা ভয় এটা খালেহেঁতেন কাৰণ মানুহটো মোক দেখি গ'ল নে সি প্ৰথম মোবাইল চাইছে মানুহ আছে মানে মোবাইলটো চাই লৈছে মানে মোবাইল থকাৰ পিছত দৰ্জা মাৰা মানে দৰ্জা মাৰিবলৈ গৈছে ভয়ত আকৌ সেইটো ভয় এটা খাইছে মানে দৰ্জা যেতিয়া মাৰিবলৈ কৈছে দৰ্জা লাইট দিব নালাগে আৰু দৰ্জা তাতে গম পাই সি যে ভয় খাইছে মই নামাৰিলত আকৌ সি নিজে মাৰি থৈ আহিছে সি মানে ভয় খালে কিন্তু মই মানে ভাবিছোঁ মোবাইলটো লৈ থকাৰ কাৰণে গম পালে সেইকাৰণে মানে কৈ দিলোঁ আৰু কিন্তু এঘণ্টা ওপৰত লাগি থাকিলোঁ তলৰ পৰা ময়ে ভয় খালোঁ ওপৰ গ'লোঁ তল গ'লোঁ লাষ্টত ভিডিঅ' বনাই ই ভয় নাখালে মানে